বন্ধুসকল এই মেজিকটো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক এটা কুৱেশ্যন সুধি ল'ব বিচাৰিছোঁ বন্ধুসকল আমি এটা মেথ ষ্টিক কিমানবাৰ জ্বলাব পাৰোঁ বাৰু নিশ্চয় এবাৰ নহয় জানো কিন্তু বন্ধুসকল আজি মই এটা আপোনালোকৰ আগত এনেকুৱা এটা মেজিক দেখুৱাম লগতে আপোনালোকক শিকাম যিটো মেজিকত মই আপোনালোকৰ আগত এটা মেথ ষ্টিক ল'ম সেই মেথ ষ্টিকটো মই আপোনালোকৰ চকুৰ সন্মুখতে দুবাৰকৈ জ্বলাই দেখুৱাম সো আপোনালোকে যদি এই মেজিকটো শিকিব বিচাৰিছে তেতিয়াহলে আপোনালোকে এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে কমপ্লিট চাই থাকিব বন্ধুসকল এতিয়া মই আপোনালোকৰ আগত দেখুৱাবলৈ গৈ আছো জুৰিহলাৰ কাঠি হৈতে কৰা মেজিকটো বন্ধুসকল এই মেজিকটো দেখুৱাবৰ কাৰণে মোৰ ওচৰত ইয়াত দেখিবলৈ পাইছে এটা জুৰিহলাৰ বক্স আছে ঠিক আছে আৰু এডাল জুৰিহলাৰ কাঠি আছে ইয়াত আপোনালোকে দেখিবলৈ পাইছে ঠিক আছে জুৰিহলাৰ কাঠি আছে এতিয়া মই কি কৰিম এতিয়া আপোনালোকৰ চকুৰ সন্মুখতে এই জুৰিহলাৰ কাঠিটো এবাৰ জ্বলাম ঠিক আছে পোন প্ৰথমতে মই এই জুৰিহলাৰ কাঠিটো জ্বলাই লওঁ আপোনালোকৰ আগত 1 2 and 3 সব বন্ধুসকল এতিয়া জুৰিহলাৰ কাঠিটো মই আপোনালোকৰ চকুৰ সন্মুখতে জ্বলাই ললো ইয়াত আপোনালোকে দেখিবলৈ পাইছে এতিয়া মই এই জুৰিহলাৰ কাঠিটো আপোনালোকৰ চকুৰ সন্মুখতে ভালদৰে নুমাই লওঁ ঠিক আছে বন্ধুসকল এতিয়া আপোনালোকে দেখিবলৈ পাইছে জুৰিহলাৰ কাঠিটো মই আপোনালোকৰ চকুৰ সন্মুখতে নুমাই দিলো ঠিক আছে এতিয়া নুমাৰ পিছত বাৰু এই জুৰিহলাৰ কাঠিটো দুবাৰ জ্বলিব পাৰিব নেকি নিশ্চয় নহয় কিন্তু মেজিকৰ দ্বাৰা সকলো সম্ভৱ ঠিক আছে সেইবাবে মই অকমান ইয়াত মেজিক কৰি লওঁ আহক মেজিক মই কৰি ললো এতিয়া মই এই জুৰিহলাৰ কাঠিটো আপোনালোকৰ সন্মুখত জ্বলাই চাওঁ জ্বলে নে নজ্বলে আহক প্ৰথমতে এনে ধৰণে ধৰি লৈছো মই কাঠিটো এতিয়া চাওক 1 2 and 3 সব বন্ধুসকল কি ধৰণে এই কাঠিটো দুবাৰ জ্বলি গল আপোনালোকৰ চকুৰ সন্মুখতে এই মেজিকটো কৰিবৰ কাৰণে আপোনালোকক এটা জুৰিহলাৰ বাকচ লাগিব আৰু দুটা আপোনালোকক জুৰিহলাৰ কাঠি লাগিব ঠিক আছে আৰু তাৰ পিছত আপোনালোকক এটা ফেভিকুইকৰ দৰকাৰ হ'ব আৰু আপোনালোকক এটা মাৰ্কাৰ পেনৰ দৰকাৰ হ'ব আৰু তাৰ পিছত আপোনালোকে দুটা জুৰিহলাৰ কাঠি লৈ ল'ব আৰু তাৰ পিছত এটা জুৰিহলাৰ কাঠিত অলপমান ফেভিকুইক লগাই ল'ব মই যেনে ধৰণে লগাইছো তেনে ধৰণে আপোনালোকে ফেভিকুইক লগাই ল'ব আৰু তাৰ পিছত আপোনালোকে সেকেন্ড যিটো জুৰিহলাৰ কাঠি আছে তাৰ ওপৰত আপোনালোকে ভালদৰে লগাই দিব এই ধৰণে আপোনালোকে জুৰিহলাৰ দুইটা কাঠি লগাই লোৱাৰ পিছত এটা মাৰ্কাৰ ল'ব আৰু সেই মাৰ্কাৰটোৰে আপোনালোকে এটা মূৰ জুৰিহলাৰ এটা মূৰ আপোনালোকে পেইন্ট কৰি দিব মই যি ধৰণে কৰিছো সেই ধৰণে আপোনালোকে পেইন্ট কৰি ল'ব ঠিক আছে মই দেখুৱা ধৰণে আপোনালোকে এটা জুৰিহলাৰ মূৰ এই ধৰণে পেইন্ট কৰি ল'ব মাৰ্কাৰে আৰু তাৰ পিছত মেজিকটো দেখুৱাবৰ কাৰণে আপোনালোকে জুৰিহলাৰ কাঠি দুইটা এনে ধৰণে ধৰি ল'ব যিটো ব্লেক কালাৰ কৰি থোৱা আছিল সেই কালাৰটো আপোনালোকে আঙুলিৰ পিছফালে লৈ ল'ব আপোনালোকে কেৱল আপোনালোকে ৰেড কালাৰৰ জুৰিহলাৰ কাঠিটোহে দেখুৱাব লাগিব আৰু তাৰ পিছত আপোনালোকে জুৰিহলাৰ ৰেড কালাৰটো জ্বলোৱাৰ পিছত আপোনালোকে যেতিয়া নুমাব তেতিয়া আপোনালোকে এনে ধৰণে ঘূৰাই দিব জুৰিহলাৰ কাঠিটো ঠিক আছে যিটো পেইন্ট কৰা আছে সেই মূৰটো আপোনালোকে ফ্ৰন্ট সাইডলৈ লৈ আনিব আৰু তাৰ পিছত আপোনালোকে এই যিটো পেইন্ট কৰা অংশটো আপোনালোকে এই ধৰণে মই যেনে ধৰণে কৰিছিলো তেনে ধৰণে আপোনালোকে জ্বলাই দেখুৱাব পাৰে